তো আজি মানে কি মই ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটো হ'ল যে বহুতে মোক কোৱেশ্যনত কমেণ্ট কৰি আছিলে আগতে এটা মই ভিডিঅ' বনাইছিলোঁ যিহেতু পেপা বাঁহী গগনা ক'ত পায় তো মই এখেতৰ চিনাকি কৰি দিছোঁ আজি এখেত মোৰ লগত আছে এখেতৰ আপোনালোকে বহুত ভিডিঅ' চাইছে চাগে কিন্তু কণ্টেক্ট নম্বৰ পোৱা নাই আপোনালোকে তাৰ কাৰণে অসুবিধা হৈ আছে আৰু সেইটো কাৰণে মই আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল তো এখেত হৈছে আপোনাৰ পৰিচয়টো দি দিয়ক হয় নমস্কাৰ মোৰ নাম কৃষ্ণকান্ত গগৈ ধেমাজি জিলা পোষ্ট অফিচ গৌতম আৰু মৰিধল পঞ্চায়তত পৰে তো কৃষ্ণ মামাৰ মোৰ মামা হয় আৰু এখেতৰ অলৰেডি মই নম্বৰটো আগতে ডিছক্ৰিপশ্যনত দিছিলোঁ কিন্তু বহুতে মানে ভিডিঅ'টো কমপ্লিট নাচায় আৰু মানে কমেণ্ট কৰি থাকে তো মোৰ চবকে ৰিপ্লাই কৰিবলৈ অসুবিধা হয় তাৰ কাৰণে মই নিজে আহি আজি ডাইৰেক্ট মানে অ'পেন আপোনালোকে কণ্টেক্ট নম্বৰ দিম আপোনালোকে ডাইৰেক্ট তেখেতক কণ্টেক্ট কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু তেখেতৰ হাঁহচৰাত ঘৰ আৰু আপোনালোকে যদি আহে ডাইৰেক্ট এই কণ্টেক্ট নম্বৰটো অলৰেডি স্ক্ৰীণত মই অলৰেডি দি দিছোঁ চাওক তলত সেই তাতে আপোনালোকে এই কণ্টেক্ট নম্বৰটো কণ্টেক্ট কৰিব কণ্টেক্ট কৰি কিনি এখেতক পাই যাবহি তো এখেতৰ হাঁহচৰাত ঘৰ আৰু এখেতে অলৰেডি এইবছৰ মাল অলৰেডি অসুবিধা হৈ থাকিলে মানে কি বস্তু জোৰাব নোৱাৰিলে এখেতৰ বিশেষ এটা অসুবিধাৰ কাৰণত ইমান বস্তু বনাব নোৱাৰিলে হ'লেও এতিয়া অলৰেডি বনাই দি আছে কিন্তু এতিয়া পেপা গগনা অলৰেডি বনাই আছিলে মই যেতিয়া আহিছিলোঁ বনাই আছিলে এখেতে আৰু আপোনালোকে যদি আহে কোনোবা যদি লওঁ বুলি ভাবিছে তেনেহ'লে এখেতক ডাইৰেক্ট এইটো কণ্টেক্ট নম্বৰ আপুনি স্ক্ৰীণত দেখি আছে তাত কণ্টেক্ট কৰি কিনি আপুনি চিধা আহি এখেতৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিব তো মামা এতিয়া অলৰেডি বনাই আছিলে কিছুমান পেপাৰ দেখুৱাই দিছোঁ হয় এইবিলাক জুৰীয়া পেপা হ'ব হয় এযোৰ হ'ব এই দুটা শিং এতিয়া মই বনাইহে আছোঁ মোৰ ইতিমধ্যে জুৰীয়া পেপাই হওক বা গুটীয়া পেপাই হওক আদায় হৈ গ'ল এযোৰ জুৰীয়া হ'ব এতিয়া আধাৰুৱা হৈ আছে আচলতে এনেধৰণৰ এইটো এক নলা এটা লগাই পিনি এনে মাতটোনো কেনেকুৱা হ'ব তাকে মই পৰীক্ষা কৰিছিলোঁ আৰু ঠিক তেনেকৈ এযোৰ জুৰীয়া হ'ব এযোৰ ইতিমধ্যে মই ইয়াক টিউবে বান্ধি পিনি ইয়াৰ মাত কেনেকুৱা হ'ব তাক মই পৰীক্ষা কৰিছোঁ জুৰীয়া বুলি ক'লে দুইটা শিঙৰ মাত এটাই হ'ব লাগিব সেইটো কাৰণতে মই ইয়াক সম্পূৰ্ণ বনাই শেষ কৰাৰ আগতে ইয়াৰ মাতটো মই এবাৰ পৰীক্ষা কৰি লৈছোঁ আৰু অৱশ্যে ইয়াৰ নলটো সিমান মিলি থকা নাই মই মাত্ৰ এতিয়া পৰীক্ষামূলক কৰি লৈছোঁ তো এটা কথা আকৌ আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদি ইয়াৰ পৰা বস্তু ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যেনেধৰণে আপোনালোকৰ স্কেল লাগে আপোনালোকে মোবাইলত সেইটো ডাউনলোড কৰি এপছটো ডাউনলোড কৰি যেনেধৰণে স্কেলৰ বস্তু বিচাৰে আপোনালোকে নিজে চাই চিতি আহি কিনি লৈ যাব পাৰিব যেনেধৰণে স্কেল লাগে বি লাগে এ লাগে চি লাগে ডি লাগে যেনেধৰণে স্কেল লাগে আপোনালোকক তেনেধৰণৰ বস্তুটো বনাই দিব আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে এইটো আপোনালোকে অলৰেডি ডিটেইলছটো ক'লেই মামাই ভালকৈ তো আৰু এই ডিছকাশ্যনৰ নম্বৰটো অলৰেডি পাইছে তো ইয়াত আহি কিনি আপুনি চিধাই কণ্টেক্ট কৰি বস্তু ইয়াৰ পৰা ল'বহি পাৰিব আপুনি চিধাই আৰু আপোনালোকে মামা ইয়াত কি বনায় সকলোকে কৈ দিয়কচোন মই ইয়াত টোকাৰী বনাওঁ একতাৰা দুতাৰা ঢোল খোল নাগাৰা আনন্দ লহৰী কৰতাল ডগৰ পেপা বাঁহী সুতুলিত টকা কাকৈফণি ঢোলৰ মাৰি এনেধৰণৰ যথেষ্ট বস্তু মই বনাওঁ আৰু এতিয়া মই যিকেইটা মাটিৰ সুতুলি বনাইছোঁ সেইকেইটা সম্পূৰ্ণ মই ফুল গেৰাণ্টি দিব নোৱাৰিলোঁ আধা কিন্তু গেৰাণ্টিটো দিব পাৰোঁ এইটো কাৰণেই পাৰোঁ মোটামুটি 5 নল আঁতৰলৈ মই সেই মাটিৰ সুতুলিটো দলি মাৰি পৰীক্ষা কৰি থৈছোঁ যে সেই সুতুলিটো নাভাগে কিন্তু বহুলোকৰ এটা সমস্যাত ভুগিব লগা হয় যে প্ৰগ্ৰেম কৰিবলৈ যাওঁতে সেই মাটিৰ সুতুলিটো লৈ যাওঁতে পটকৈ ভাগি থাকিলে প্ৰগ্ৰেমৰ কাৰণে অসুবিধা হয় কিন্তু এতিয়া মই এনেকুৱাকৈ মাটিৰ সুতুলিটো বনাইছোঁ যাতে তেখেতলোক অসুবিধাৰ পৰা বাচি যাব পাৰে মই মাটিটো আনিছোঁ শিৱসাগৰ নাজিৰাৰ পৰা গেলেকীৰ ওচৰত যিডোখৰ নাজিৰা বুলি কয় সেই নাজিৰাৰ পৰা আনিছোঁ আৰু সেই মাটিটো মই খুব ধুনীয়াকৈ মাৰি মেলি ইয়াত বনোৱাৰ পিছত আকৌ জুইত পুৰি পিনি তাক অন্য ৰং দিয়া নাই অকল মিঠাতেল ঘঁহি পিনি তাক ক'লা এটা ৰং আনি দিছোঁ ঠিক তেনেধৰণে মই যিকোনো বস্তু বনাইছোঁ এতিয়া আমাৰ এয়া ভাগিনৰ হাতত এবিধ বাদ্য দেখিছে এই বাদ্যবিধৰ নাম হৈছে একতাৰা ঠিক তেনেকৈ আছে ভিতৰত মোৰ বস্তু কিছুমান তো ভিতৰ বস্তুখিনি মই অলৰেডি দেখাই দিম আপোনালোকৰ লাষ্টত আৰু এতিয়া মামাই অলৰেডি বনাই আছে কিছুমান বস্তু মই দেখাই দিছোঁ কেমেৰাটো অকণমান ঘূৰাব লাগিব তো চাওক মোৰ চকীখনৰ পাছলৈ চাওক এইখিনি বস্তু অলৰেডি মামাই এতিয়া বনাই আছিলে আৰু ভিতৰত আছে কিছুমান বস্তু য'ত মই দেখাই দিম আপোনাক
অলৰেডি এই চাওক কিছুমান বস্তু ইয়াতে আছে এই বস্তুখিনি কমপ্লিট হোৱা নাই অলৰেডি কমপ্লিট হোৱা নাই এইবোৰ বস্তু বনাই আছে চাওক কি নাম আছে বিশেষকৈ মই নাজানো এইখন কি আছিলে মামা এখন হৈছে চাৰিন্দা হয় এইখনৰ নামটো হৈছে চাৰিন্দা ইয়াক চাৰিন্দা বুলি কয় অৱশ্যে কিছু লোকে বিন বুলি কয় কিন্তু প্ৰকৃতৰ বিনখন হৈছে এইখনহে যিখন নাৰিকল টুকুৰাৰ পৰা বনায় সেইখনকহে প্ৰকৃতৰ বিন বুলি কয় এইখনক কিন্তু বিন বুলি নকয় এইখনক চাৰিন্দা বুলি কয় কিন্তু বজোৱা কৌশল হ'লে একেটাই অ'কে হয় তো চাওক এইবোৰ বাহিৰত অলৰেডি ওলাই দিয়া নাই ইয়াতে ধুনীয়াকৈ সজাইখিনি ৰাখিছে মামাই তো লাইটৰ কাৰণে অসুবিধা আছে চাওক এইবোৰ বাঁহী কিন্তু এইবোৰ বাঁহী আপুনি সাধাৰণ বাঁহী নহয় এইবোৰ আপুনি ফাংচনত বজোৱা বাঁহী চিধা এইবোৰ চব পাৱাৰ বাঁহী মানে আপোনাৰ যেনেধৰণে স্কেলৰ লাগে তেনেধৰণে স্কেলৰ বাঁহী পাব আপুনি ইয়াত আৰু এইবোৰ চাওক অলৰেডি বনাবৰ কাৰণে কমপ্লিট কৰিবৰ কাৰণে অলপমান বাকী আছে এইবোৰ অলৰেডি এক ডেৰ মাহৰ ভিতৰত হৈ যাব আৰু ঢোল আছে আপোনালোকে ঢোলো ইয়াৰ পৰা ল'ব পাৰিব ঢোল নেগেৰা চব আছে ন হয় ইয়াৰ পৰা চব ল'ব পাৰিব আছে যেনেধৰণৰ বস্তু বিচাৰে সকলো বস্তু ইয়াত পাব তো আজিলৈ ভিডিঅ'টো ইমানেই চাওক মানে কি বস্তু যদি আপোনালোকে ল'ব বিচাৰে মামাক ডাইৰেক্ট ডিছক্ৰিপশ্যনত দিয়া নম্বৰত অলৰেডি নম্বৰটো ডিছক্ৰিপশ্যনতো থাকিব আৰু ভিডিঅ'টোৰ হেৰিয়তো থাকিব স্ক্ৰীণতো থাকিব তো সকলোৱে মামাক কণ্টেক্ট কৰিব চিধা আপুনি ডাইৰেক্ট ঘৰলৈ আহিব পাৰিব আৰু বস্তু যিসকলে আঁতৰত আছে তেখেতলোকক মই যোনে মানে ধৰক ইয়াৰ পৰা গুৱাহাটীলৈ কোনোবাই নিব বিচাৰিব আহিব নোৱাৰে তেনে মানুহৰ ভিতৰত কেনেকৈ কি কৰিব DTDC কৰি মই বস্তু পঠাওঁ বা ক'ৰবাত যদি গাড়ীত পঠাবলৈ সুবিধা হয় গাড়ীত পঠাই দিওঁ কিন্তু গাড়ীত পঠালে অলপ ৰিক্সি হয় হয় কিন্তু DTDC কৰিলে পইচা 2 টকামান যায় DTDCত ওজনৰ ওপৰত ভিত্তি কৰি পইচাটো তেখেতলোকক দিব লগা হয় গতিকেলৈ সুৰক্ষাকৈ পঠাওঁ বুলিলে DTDC কৰাটো খুবেই যদি মামা এনেকৈ ধৰক এইটো বস্তু অসমৰ যিকোনো ঠাইলৈ আপুনি পঠিয়াব পাৰিবনে অসমৰ যিকোনো ঠাইলৈতো পৰা হয় ভাৰতৰ বাহিৰলৈও মই বস্তু পঠাই পাইছোঁ ভাৰতৰ বাহিৰলৈ পঠিয়াইছে মামাই হয় তো জাৰ্মান আমেৰিকা আৰু লণ্ডন এই 3 জেগাত মই বস্তু পঠাইছোঁ হয় তো আপোনালোকে কণ্টেক্ট কৰক মামাক যেনেধৰণৰ বস্তু আপোনালোকক লাগে সকলোখিনি পাব ইয়াতে তো ডিছকাশ্যনৰ নম্বৰটো আছে আপোনালোকে চাব তো ভিডিঅ'টো ইমানেই বাই বাই